দশম শ্ৰেণীৰ পৰা কলেজলৈকে পঢ়ুৱাইছিল স্বামীয়ে। পঢ়ি থাকোঁতেই পালে চতুৰ্থ বৰ্গৰ চাকৰি। কৰ্মসূত্ৰত থাকিবলৈ লৈছিল বৰপেটাত। তাতেই লাগিল কেনা। নতুন চাকৰি কৰিবলৈ গৈ ভাড়াঘৰত থকা পত্নীৰ জীৱনলৈ আহিল নতুন প্ৰেম। জীয়ৰীক এৰি পৰপুৰুষলৈ পলাই গ'ল মাতৃ। 7 বছৰীয়া বিবাহৰ সম্পৰ্কটো প্ৰথমে ঠিকেই আছিল। ক্লাছ 10ৰ পৰা কলেজলৈকে পঢ়াই শুনাই চৰকাৰী চাকৰিৰ বাবে পত্নীক স্বামী দিব্যজ্যোতি বৰাই কৰিলে যোগ্য। চাকৰিও পালে পত্নীয়ে। তাৰ পিছতেই মহিলাগৰাকী কৰ্মসূত্ৰে থাকিবলৈ ল'লে বৰপেটাত। স্বামী থকাৰ পিছতো গোপনে ইয়াৰ দুৱাৰ খুলি থবলৈ ৰীল বনাই দিলে ইংগিত। পিছে ইংগিত নুবুজিলে লখিমপুৰত থকা স্বামীয়ে। স্বামী লখিমপুৰত থকাৰ সুযোগ লৈ অন্য পুৰুষৰ সৈতে মহিলাগৰাকীয়ে চলালে হিয়া দিয়া নিয়া। পিছে দিন বেয়া আছিল মহিলাগৰাকীৰ, গম পালে স্বামীয়ে। মই বিয়া পাতিছিলোঁ আৰু তাইক ক্লাছ 10ৰ পৰা হাই ছেকেণ্ডেৰীৰ পৰা ধৰি মই ডিগ্ৰীলৈকে পঢ়াইছিলোঁ 5 বছৰ। আৰু লাষ্ট ছেমিষ্টাৰত থাকোঁতে তাই চাকৰি পাইছিলে। চাকৰি পোৱাৰ পিছত বৰপেটাত জইনিং হ'ল। বৰপেটাত জইনিং হোৱাৰ পিছত তাই প্ৰায় এবছৰ হ'বলৈ আৰু 2 মাহ বাকী আছিলে, কিন্তু সম্পূৰ্ণ 10 মাহ কমপ্লিট হৈছিলে। তেতিয়ালৈকে ঠিকে আছিলে। লাষ্ট মাহৰ মানে 1 মাহৰ আগত মানে এটা ল'ৰাৰ সৈতে তাৰ অবৈধ সম্পৰ্কৰ কথা মই সম্পূৰ্ণভাৱে গম পাইছিলোঁ আৰু বাৰে বাৰে সেইটোক লৈ আমাৰ মাজত অকণমান তৰ্ক বিতৰ্ক হৈ আছিলে। লাষ্টৰ দিনা যেতিয়া তাই 11:30ত ৰাতি ল'ৰাটো লগ কৰি তাই দৰ্জা খুলি থৈছিলে, ল'ৰাটোক ৰুমত ভৰোৱাৰ চেষ্টা কৰিছিলে। আৰু যেতিয়া মই কথাখিনি গম পালোঁ, গম পোৱাৰ পিছত আমাৰ মাজত অকণমান কাজিয়া হৈছিলে সেইদিনা। সেই কাজিয়া সুবিধা লৈ তাই পিছদিনা মই কৈছিলোঁ যে তুমি ঘৰলৈ গুচি আহা, বেগ চেগ লৈ ঘৰলৈ গুচি আহা, কাৰণ ইমান যেতিয়া অশান্তি হৈ আছে আমি আলোচনা কৰি ল'ম। তাই ঘৰলৈ আহিম বুলি মোক কথা দিছিলে আৰু ঘৰলৈ আহিম বুলি কথা দি তাই বেগ চেগ লৈ পিছদিনা অফিচত তাই লিভ লৈ পেলাই ওলাই অহা কথা। পিছে ঘৰলৈ আহিম বুলি স্বামীক কৈ অংকুৰ দাস নামৰ এজন যুৱকৰ সৈতে পলাই গ'ল মহিলাগৰাকী। তাই এজন অংকুৰ দাস নামৰ যুৱকৰ লগত তেখেত পলাই গুচি যায়। আৰু যিমান দূৰ আমি প্ৰশাসনৰ পৰা গম পাইছোঁ, তেখেত বেংগলোৰত প্ৰায় 13-14 দিন থাকিলে। আমি এটা লোকেশ্যন পাইছিলোঁ। বেংগলোৰৰ পৰা আকৌ অসমলৈ আহিলে, গুৱাহাটীত থাকিলে। গুৱাহাটীৰ পৰা এতিয়া বৰ্তমান পলাই ফুৰিছে। 2জন ক'ত আছে কি আমি বৰ্তমানলৈকে মই একো গম পোৱা নাই। চাকৰি কি কৰি আছে? চাকৰি কৰিব পাৰিছে? চাকৰিলৈ এতিয়ালৈকে তাই অহা নাই। আনঅথৰাইজ ৰিচেপশ্যন আছে এতিয়ালৈকে। 5 তাৰিখে 1 মাহ হ'ব। তাই আজি ডেটলৈকে কোনো এটেণ্ডেঞ্চ নাই অফিচত। 5 বছৰীয়া জীয়ৰীক স্বামীৰ লগতে এৰি গুচি গ'ল মহিলাগৰাকী। 7 বছৰ দিন মুখতি সংসাৰ কৰিলে। লাষ্টত তাই মোৰ 5 বছৰীয়া ছোৱালীজনী আছিলে, ছোৱালীজনী এৰি থৈ তাই লাষ্টত এইটো সিদ্ধান্ত ল'লে। আৰু আজিলৈকে তাই এটা কথা ক'ব নাই 10 মাহে মই কিবা কৰিছোঁ নেকি। যিদিনা মোৰ চকুত ধৰা পৰিছে ল'ৰাটো ৰুমত অনাৰ চেষ্টা কৰিছিলে, সেইদিনাই তেখেতক মই অকণমান বেয়াকৈ ক'বলগীয়া মই বাধ্য হৈছিলোঁ। সেইটো প্ৰতিজন হাজবেণ্ডে ক'ব। আৰু বেয়াকৈ কোৱাৰ পিছত তাই কমচে কম যদি বোলে বাপেক মাকৰ ঘৰলৈ গুচি আহিলহেঁতেন, বোলে ইয়াৰ সৈতে মই সংসাৰ নকৰোঁ বা মোৰ পৰা যদি ডিভোৰ্চ বিচাৰিলহেঁতেন, কিন্তু সেইটো নকৰি তাই অন্য এজন পুৰুষৰ লগত গুচি গ'ল। আমাৰ আছামৰ পৰা বেলেগ এখন ষ্টেটলৈ গুচি গ'ল, য'ত মই লোকেশ্যন আমি পাইছিলোঁ। আৰু তাৰপিছত তাই এতিয়ালৈকে লুকা-ভাকু খেল খেলি আছে বৰ্তমান। মোৰ এই সম্পৰ্কত আজিলৈকে এটা সোধাও নাই একো, আৰু মই ফোন কৰিলেও ৰিচিভ নাই কৰা। এতিয়া সকলোৱে কৈছে যে পত্নীক চাকৰি কৰিবলৈ দিয়াই ভুল হ'ল দিব্যজ্যোতি বৰাৰ।